সম্বন্ধবোৰ জীয়াই ৰাখিবলৈ অলপ হ'লেও সময় উলিয়াই লওক। নহ'লে সময় যেতিয়া আপোনাৰ হাতত থাকিব তেতিয়ালৈ কিজানি সম্বন্ধবোৰ নিঃশেষ হৈ যাব। সম্পৰ্ক এটা মিঠা মাতেৰে অথবা ধুনীয়া চেহেৰাৰে বাৰ্তি নাথাকে। সম্পৰ্ক এটা দীৰ্ঘস্থায়ী কৰি তুলিবলৈ প্ৰয়োজন হয় ধুনীয়া হৃদয় আৰু কেতিয়াও ভাঙি যাব নোৱাৰা বিশ্বাস। জীৱনত এনেকুৱা এজন মানুহ থকাটো খুবেই প্ৰয়োজন, যাক হৃদয়ৰ কথাবোৰ ক'বলৈ শব্দৰ প্ৰয়োজন নহয়। আপুনি গুৰুত্ব দিবলৈ এৰি দিয়ক, মানুহে আপোনাক আঘাত কৰিবলৈ এৰি দিব। নিজৰ দুখ কষ্টবোৰ সকলোকে কৈ ফুৰিব নালাগে, কিয়নো সকলোৰে ঘৰত মলম নহ'লেও নিমখ কিন্তু প্ৰতি ঘৰতেই থাকে। কেতিয়াবা ভাগ্যৰ লগত, কেতিয়াবা সময়ৰ লগত, কেতিয়াবা সম্পৰ্কবোৰৰ লগত